ফাইনালি মোৰ আপোনাৰ লাইক কৰি হৈ গ'ল লুকটো কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট সেকশনত জনাব নাপাহৰিব যি দিনটো বিশেষকৈ আপোনাৰ ছোৱালীৰ বাবে বেছি স্পেশাল হয় কিয়নো আপোনাৰ আজি ছোৱালীবোৰে আপোনাৰ সাজি কাচি কলেজলৈ হওক বা স্কুললৈ হওক সকলোৱে মানে নিজৰ নিজৰ জেগালৈ ওলাই যায় সৰস্বতী পূজা কেলে পাতিব দেখিছে আপোনালোকে মানুহৰ সমাগমটো কিমান বেছি হৈছে বাকি ভিডিঅ'ৰ মাজৰ সব দেখাই নাম সামৰণি মাৰিলে আৰু এফালে দাদাই খিচিৰি বনাই আছে এভৰিৱান কি খবৰ আশা কৰো সকলো ভালে আছে আৰু মোৰো ভালেই সকলোকে পুনৰবাৰ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু এফালে দেখিছে আপোনাৰ পুৰা কুঁৱলী পৰি আছে আপোনাৰ এতিয়া ৰাতিপুৱা প্ৰায় 6:30 মান বাজিছে মই আপোনাৰ ঘৰৰ পৰা ইনি অকমান খুজকাঢ়িবলৈ ওলাই আহিছিলো আৰু আজি হৈছে আপোনাৰ 26 জানুৱাৰী গণতন্ত্ৰ দিৱস আৰু লগতে হৈছে আপোনাৰ আজি সৰস্বতী পূজা গতিকে আজি দিনটো বহুত স্পেশাল হ'বলৈ গৈ আছে আৰু আজি দিনটোতে আপোনাৰ সকলো ছোৱালীয়ে মানে আজি দিনটো বিশেষকৈ আপোনাৰ ছোৱালীৰ বাবে বেছি স্পেশাল হয় কিয়নো আপোনাৰ আজি ছোৱালীবোৰে আপোনাৰ সাজি কাচি কলেজলৈ হওক বা স্কুললৈ হওক সকলোৱে মানে নিজৰ নিজৰ জেগালৈ ওলাই যায় আৰু আজি দিনটোতে মানে বছৰৰ এই দিনটোতে মানে ছোৱালীবোৰে আপোনাৰ সকলোতকৈ বেছি মেকআপ কৰে বুলি ক'লেও চাগে ভুল কোৱা নহ'ব আৰু মই যিহেতু ইমান বেছি মেকআপ নকৰোঁ ময়ো আপোনাৰ অকণমান সাজি কাচি ওলাই যাম বুলি ভাবিছোঁ গতিকে ক'ত যাওঁ কি কৰোঁ আপোনালোকক সকলোবোৰ দেখাই যাম আৰু আপোনালোকে সেইবাবে ভিডিঅ'টো মানে স্কিপ নকৰাকৈ সকলোকে চাই যাব আৰু এতিয়া ব'লক ফাৰ্ষ্টত মই আপোনাৰ সৰস্বতী মোৰ যি মূৰ্তি আছিলে মই হেয়া ধুই কৰি লওঁগে তাৰপিছত মই আপোনাৰ ওলাই যাম আৰু আপোনালোকক দেখাই যাম তো এইফালে মই এয়া আপোনালোকে দেখিছে সৰস্বতী মূৰ্তি মই আপোনাৰ ধুই আনিলোঁ ধুই পিনি অলপ টাইম ৰ'দত শুকুৱাম বুলি ভাবিছোঁ আৰু এই মূৰ্তিকেইটা যে দেখিছে আপোনালোকে এয়া মই আপোনাৰ স্কুলৰ টাইমতে কিনা হয় এতিয়ালৈকে ধুনীয়াকৈ মানে ৰাখিছোঁ আৰু এতিয়া মই প্ৰথমতে আপোনাৰ মূৰ্তিকেইটা ৰ'দত অলপ টাইম শুকুৱাই লওঁ শুকুৱাই পিনি আপোনাৰ টেবুলত সজাই পিনি ধূপ চাকি জ্বলাই পিনি মই মোৰ যি কাম আছিলে তাৰ বাবে কৰিবলৈ ওলাই যাম গতিকে আপোনালোকে ক'ত যাওঁ কি কৰোঁ আপোনালোকে এতিয়াই কৈ নিদিওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক নিশ্চয় গম পাবই মই ধুনীয়াকৈ আপোনাৰ কাপোৰ উলিয়াই থৈ দিছোঁ এইখন হৈছে শাৰী আৰু এইযোৰ হৈছে চাদৰ মেখেলা আৰু মই এতিয়ালৈকে আপোনাৰ ডিচাইড কৰিব পৰাই নাই কোনযোৰ পিন্ধিম সকলোৱে চাগে এইটো হয় আপোনাৰ ছোৱালীবোৰৰ প্ৰায় ক'ৰবাত যাবলৈ ওলালে আপোনাৰ কাপোৰ নাইকিয়া নিচিনা হয় আৰু কি পিন্ধিম নিপিন্ধিম মানে ঘপককৈ ডিচাইড কৰিব নোৱাৰে গতিকে মই ফাৰ্ষ্টত আপোনাৰ শাৰীখন ট্ৰাই কৰি চাই ল'ম কেনেকুৱা লাগে যদি বেয়া লাগে তেতিয়া মই আপোনাৰ এইযোৰ পিন্ধি ল'ম গতিকে আপোনালোকক মই একদম ফাইনেল লুকটো দেখাই আছোঁ গতিকে আপোনালোকে চাই যাওক ফাইনালি মোৰ আপোনাৰ লাইক কৰি হৈ গ'ল লুকটো কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট সেকশনত জনাব নাপাহৰিব আৰু মই এতিয়া যাবলৈ ওলাইছোঁ আপোনাৰ গোলাঘাট সমন্বয় ক্ষেত্ৰ ফাৰ্ষ্টত আপোনালোকক গোলাঘাট সমন্বয় ক্ষেত্ৰ আপোনাৰ গণতন্ত্ৰ দিৱসৰ পৰিৱেশটো দেখাম তাৰপিছত ক'ত ক'ত যাওঁ আপোনালোকে দেখাই যাম গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউকৈ সকলোকে চাই যাওক এফালে এগৰাকী ওলাই আছে কেনেকুৱা লাগিছে মই ওলোৱাই নাই ভালছে মুখখন দেখাই দে একো লগোৱাই নাই আৰু কাপোৰযোৰ মোৰ ভাগৰ পিন্ধি লৈছে আৰু বাকী আপোনালোকে ধুনীয়াকৈ তাত গমনি দেখাই আছোঁ আৰু বাকী তাৰ পৰিৱেশ বতি যাওঁ দে আৰু আজি সৰস্বতী পূজা উপলক্ষে সকলোৱে ৰাতিপুৱা ঘৰৰ পৰা সোনকালে আপোনাৰ সৰস্বতী পূজালৈ বুলি ওলাই আহিছে আৰু ঠিক তেনেদৰে ময়ো ওলাই আহিছোঁ এয়া তেওঁলোক আগত গৈ আছে মোৰ আগত আৰু এইফালে মই পাছত A few moments later আৰু ফাইনেলি মই আহি পিনি এতিয়া পাই গ'লোঁ আপোনাৰ গোলাঘাট সমন্বয় ক্ষেত্ৰ বাকী আপোনালোকক ইয়াত কি কি প্ৰগ্ৰেম হয় তাৰ অকণমানকৈ আপোনালোকক দেখাই দিম গতিকে আপোনালোকে ভিডিঅ'টো স্কিপৰ সেইবুলি চাই যাব আমাৰ অফিচৰ আছে আপোনাৰ ইংকিদা এইফালে হাই আৰু এইফালে সঞ্জুক্তা তাহাঁতি মানে বহুত সোনকালে পালেহি মোৰ অহা অলপ দেৰি হ'ল আৰু এইফালে দেখিছে ফটো মাৰি আছে কেমেৰামেন প্ৰাণজিত বাকী আপোনাৰ এইফালে দেখাই আছোঁ চব আপোনালোকক দেখিছে আপোনালোকে মানুহৰ সমাগমটো কিমান বেছি হৈছে বাকী ভিডিঅ'ৰ মাজৰ সব দেখাই আছোঁ আৰু আজি গোলাঘাট জেনেৰেল ফিল্ডত আপোনাৰ বহুত ডাঙৰ এটা প্ৰগ্ৰেম হৈছিলে মানে তাৰে কিছু থুলমূলকৈ আপোনালোকক মই দেখাই দিছোঁ ইয়াত আপোনালোকে চাই যাওক আৰু এয়া দেখিছে আপোনাৰ এয়া সুৰাপানৰ বিৰুদ্ধে আৰু ইয়াত ড্ৰাগছৰ বিৰুদ্ধে ঠিক তেনেদৰে এইফালে আপোনাৰ কণ কণ সৰু সৰু মইনাহঁতে আপোনাৰ ইয়াত নাচিছে ধুনীয়াকৈ আৰু আনফালে এয়া দেখিছে আপোনালোকে বিহু নৃত্য প্ৰদৰ্শন কৰি আছে ধুনীয়াকৈ আমি এতিয়া আপোনাৰ সমন্বয় ক্ষেত্ৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ ইয়াত প্ৰগ্ৰেমবোৰ আপোনাৰ শেষ হ'ল আৰু গতিকে আমি এতিয়া ইয়াৰ পৰা বাহিৰে বাহিৰে যাম বুলি ভাবিছোঁ আমাৰ অফিচতে আপোনাৰ সৰস্বতী পূজাৰ সৰুকৈ নিয়ম কৰিছে অফিচলৈকে যাম বুলি ভাবিছোঁ যাবা নেকি আমি দুজনী যাওঁ তাৰপৰা বাকী আপোনালোকক অফিচত কেনেকুৱা কি নিয়ম কৰিছে সকলোবোৰ দেখাই আছোঁ আৰু এতিয়া আমি সমন্বয় ক্ষেত্ৰৰ পৰা আহি পিনি ডাইৰেক্ট পাই গ'লোহি অফিচ আমি দুজনী আৰু আছে মানে ইফালে এতিয়া আপোনাৰ অফিচত যিহেতু আমাৰ খিচিৰি ওলাব গতিকে আপোনাৰ আৰু সৰস্বতী পূজা বুলি ক'লে খিচিৰি মেইন গতিকে আমাৰ খিচিৰিত অকণমান মানে চব্জি কাটি মেলি অকণমান সহায় কৰি দিওঁগৈ বোলে আপোনাৰ চব্জি কাটি শেষেই হ'ল মানে আমাৰ অহা দেৰি হ'ল সেইকাৰণে আপোনাৰ এইফালে চব কমপ্লিট হৈ গ'ল কাটি মেলি আৰু এইফালে কৃষ্ণাবাই আমাৰ মিঠাই বুনিয়া ভুজিয়া এবাৰ অকণমান আমাৰ সৰু সৰু মানে চেঁচা পাৰ্টিটো আৰু এইফালে লাল চাহ সঞ্জুক্তাই কাণ লৈছিলা এইফালে বাইদেউহঁতে সেয়া আপোনাৰ পূজা কৰি আছে ইফালে আৰু সেইফালে আমাৰ আপোনাৰ নাম সামৰণি মাৰিলে বাকী এইফালে আমাৰ খিচিৰি ৰেডি কৰিছে আৰু বনাবলৈ ষ্টাৰ্ট কৰিছে এয়া আপুনি আদা কাটি আছে এয়া আৰু এই দাদাই বনাই আছে বাকী ইফালে আমাৰ অফিচৰ সৰস্বতী চব ৰেডি হৈ আছে এফালৰ পৰা দেখাই গৈছোঁ চাওঁ এইফালে
এয়া প্ৰথম এফালে আমাৰ মাছুম বা সৰস্বতী হয় ন আৰু এফালে সঞ্জুক্তা দীপিকা বা মানে চুৱেটাৰতে লৈ আছে আৰু এফালে এইটো পোৱালি আৰু এফালে মাছুম বা ছোৱালী চাওঁ একদম ধুনীয়াকৈ দেখাইছোঁ চবতকৈ ধুনীয়াকৈ তাই আহিছে দেই আমাৰ যিহেতু শৰাই ভাগিলে গতিকে আমি শৰাই প্ৰসাদটো ফাৰ্ষ্টতে খাই লওঁ তাৰপিছত আপোনাৰ খিচিৰিটো আমি টেষ্ট কৰিম আৰু এইফালে আমাৰ খিচিৰি ৰেডি হৈ গ'ল এইফালে আমাক দিলে এইফালে শিখা বাহত বহি আছে আৰু এইফালে আছে আপোনাৰ মানে ধেৰ আছে আৰু মানুহ এইফালে মনিষা বাই বিলাই আছে আৰু মানে চবে ভাগে ভাগে বিলাই আছে ফাৰ্ষ্টতে আমাৰ দেখিলে আমি এতিয়া ধুনীয়াকৈ খাই কৰি লওঁ আপুনি খালে নেকি পাপৰ টেষ্টটো কৰিবলৈ কওক কেনেকুৱা লাগিছে অকণমান গৰম ধুনীয়া ধুনীয়া গতিকে ময়ো খাই কৰি লওঁ এইফালে ইংটিদা হাই টেষ্টটো কৈ দিয়ক কি বঢ়িয়া আপুনি পাপৰহে খাইছে দেখিছোঁ খিচিৰিটো খাই কওক অ' মাই গড টেষ্টি আৰু মই এতিয়া ধুনীয়াকৈ আপোনাৰ খিচিৰি খাই মেলি ওলাই আহিলোঁ মানে মই ঘৰলৈ যাবলৈ বুলিয়ে গুচি আহিলোঁ আৰু যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব আৰু আপোনাৰ সৰস্বতী পূজা বুলিলে খিচিৰি যিহেতু মেইন গতিকে আমাৰ খিচিৰিয়ে উলিয়াইছিলে আৰু আমি খালোঁ এইফালে আৰু এজন দাদাও আছে দাদাই খালে নাই মই সুধি লওঁ তাৰপিছত আজি ভিডিঅ'টোৰ সিমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ আপুনি খালে নাই খালোঁ কি খালে খিচিৰি কেনেকুৱা পালে ভাল লাগিলে দেই সৰস্বতী পূজা কেলৈ পাতে বাৰু স্কুলত পঢ়ি থাকোঁতে চবেই কৰে কিন্তু মানে চবেই চাকৰি তাকৰি পোৱাৰ পিছত কিছুমানে কৰিবলৈ বাদ দিয়ে হয় নাই কিন্তু আমি মানে সৰস্বতী একচুৱেলি আমি ভক্তিটো মানে আপোনাৰ সময় চাই বা নিজৰ স্বাৰ্থ চাই কেতিয়াও কৰিব নালাগে সদায় আমাৰ মনৰ পৰা ভক্তি কৰিব লাগে তেতিয়াহে আমাৰ মানে আমি নিজৰ যিটো মানে কি ক'ম নিজৰ সপোনটোত আমি উপনীত হ'ব পাৰিমগৈ আৰু বাকী আৰু দীঘলীয়া নকৰোঁ গতিকে আজিলৈ বাই বাই